हाय एवरीवन वेलकम टू माय अनदर ब्लॉग एंड बंधुসকল আজি আমি গৈ আছো বহুত এটা মজা প্লেছত আৰু মোৰ লগত গৈছে মঞ্জিত মোৰ ভাই তুমন এণ্ড গৈ আছো চাইকেলত আজি ভিডিঅ'টো বহুত তাবাহি হ'ব মজা লাগিব এণ্ড আমি গৈ আছো কি প্লেছত কোনটো প্লেছত গৈ আছো গেছ কৰক আমি সেইটো গৈ থাকোঁ এণ্ড আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব যিহেতু আমি কিবা কিবি খাম আপোনালোকক দেখুৱাম আৰু অলপ এনজয় কৰিম চাই থাকক আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব এণ্ড চেনেলত নতুন হ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন বাটন প্ৰেছ কৰিবলৈ নাপাহৰিব তো আকৌ যে ভিডিঅ'টো আমি দেৰি নকৰোঁ আৰম্ভ কৰিম বন্ধুসকল গৈ আছোঁ আমি আজি চাইকেলত এণ্ড চাইকেল চলাইছে তোমাৰ ভাগৰ লাগি গৈছে স্কুটি আনিলে হয় কিমান বাইক চাইকেলৰ মজা লৈছোঁ আৰু ফাটিছে ইয়াৰ মইতো নচলা কাৰণ নকবি আকৌ गजब बेइज्जती ऑडियंस को कम लगे प्रॉब्लम तो गई छु जाय दक इस वीडियो में इंटरेस्टिंग हो तो जो को लेबा सबले पाइछ तुमन एल लगा तुमन तुमने फॉर्म मारी छे आरु आई पालु बाजार बाजार आई बाजार या साइकिल तो कम एदा कम लाई छे घरते कम आइछ आरु ही कम मारी रहছে तो बंधुসকল मंजित जो कि है मेरा भाई इसका हालत बहुत खराब हो चुका है कुछ कह दो मेरे भाई अरे अब साइकिल गिर जाओ ना साइकिल और मजा आ गई बंधुসকল আহি পালো ডাঙৰীয়া স্থান এণ্ড তুমনে পুৰা ভাগৰি গৈছে আৰু এইফালে আৰাম হৈ গৈছে এণ্ড এয়া আপোনালোকে মন্দিৰ চাবলৈ পাইছে অলপ আগুৱাই আহিলোঁ ইণ্ডিয়াত অলপ ফ্ৰেছ কৰি লৈছোঁ যিহেতু বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ লাষ্ট চাইকেল কেতিয়া চলাইছিলোঁ 2 বছৰমান হৈ গ'ল 2 বছৰমান হৈ গ'ল ফাটি গৈছে আজি বাইক চলাব এৰি স্কুটি চলাব এৰি মোৰ ভৰি একদম ঝিনঝিনাই গৈছে মানে একদম উঠা খোজকাঢ়িব নোৱাৰিছে ভাৰী হৈ গৈছে তইতো বহি কিনে সেইটো বহিলে হয় ন তো পুৰা মানে ভৰি খোজকাঢ়িবলৈ নোৱাৰিছোঁ আৰু আপোনালোকে চাইছে মোৰ ডিঙিটো অলপ টেৰা টেৰা দেখিছে ডিঙিটো মানে কি হ'ল কালি ৰাতি শুওঁতে মানে কেনেকুৱা হৈ পালে মই নিজে গম নাপাওঁ পুৰা একদম বিষাইছে ডিঙিটো এনেকুৱা এই চাইডে ৰাইট চাইডে ঘূৰাবই নোৱাৰিছোঁ আৰু এয়া ইয়াত চাইকেলবোৰ থোৱা আছে আৰু এয়া মঞ্জিত जो कि है मेरा भाई तुमन अच्छा हमको सिखा रिया है घरत एक तुमन বুলি মাতে এয়া আপোনালোকে চাব পাইছে ই এতিয়া মুখ ধুই আছে এণ্ড এয়া কুকুৰ গছ নে কি বুলি কয় সেইটো কৈছে ধাগা চাগা বন্ধা আছে এণ্ড ইয়াৰ পৰা যাম ৰোহিতৰ ঘৰত যিহেতু ৰোহিতৰ ঘৰত সি অলপ খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছে মানে সেনেকুৱা খোৱা ব্যৱস্থা নহয় কি হয় আপোনালোকক দেখুৱাইছোঁ এণ্ড ভিডিঅ'টো চাই থাকক ভিডিঅ'টো বেছি লম্বা হৈ যাব সেইটো কাৰণে ইমানতে ডাইৰেক্ট লগ পাই আছোঁ সিহঁতৰ ঘৰত ফাইনেলি বহুত দেৰি মূৰত পাই গ'লোঁ নাজিৰা লিং বন্ধুসকল আহি পালোঁ আমি ক'ত নাজিৰা টিং বন্ধুসকল নাজিৰা টিং আহি কিবা পোক আছিলে আহি পালোঁ নাজিৰা টিং এতিয়া আমি ইয়াত অলপ চাই লওঁ মানে গাও দিব ময়ো ধুম জানি বহুত চাইকেল চলালে ভাগৰি গ'লে চাইকেল চলাই ফাইনেলি গা ধুবলৈ বেছি এনেকুৱা ক্লিপ নেদেখালোঁ আহি ৰখাত যিহেতু দূৰো বহুত আৰু পানীটো বহুত আছে সেইকাৰণে চলাই আহি গ'লোঁ আৰু এতিয়া আপোনালোকে চাব পাৰে নাজিৰা টিং পানী ইমান হৈ গ'ল পানী পূৰা ভৰ্তি হৈ গৈছে পূৰা ফুল হৈ গৈছে চাব পাৰে অলপ গা ধুবলৈ অসুবিধাই হ'ব সেইবিলাক চাব পাইছে কোনফালে যাবি তাতে যাবি এইফালে
বন্ধুসকল আহিটো পাই গ'লোঁ, কিন্তু গা ধুম বুলি ভাবিছিলোঁ আৰু এয়া কেইজনমান আছে গা ধুই আছে আৰু তুমনে ধুম বুলি ভাবিছিলে। ধুবিনে নাই? ধুমটো ভাবিছোঁ, ধুমে গা ধুবলৈ মই ধুম বুলি ভাবিছিলোঁ, এতিয়া ধুব মন নাই যে কিবাই লাগিছে। মানে পানীটো ভালে আছে, ভৰ্তি হৈছে, ঘোলা পানী, নদীৰ পানী। চাই ধৰক কি হ'লে ধুবলৈ মন গ'লে ধুম, নহ'লে সি ধুলে ধুব আৰু ৰোহিতৰ ঘৰত যাম। চ' বন্ধুসকলে আপোনালোকে চাব পাৰে, সেইফালে সৰু সৰু বাচ্চাবোৰ গা ধুই আছে আৰু এইফালে মঞ্জিত ৰেডি আছে। যা মা গা ধু। बहुत तेज हो रहा है। যা গা ধু, জপিয়াই দে, জপিয়াই দে, মজা। पूरा गा धुई আছে। हाँ जपिया সব বন্ধুসকল আপোনালোকে চাব পাৰে, সবে নিজে নিজে ধুনীয়াকৈ গা ধুই আছে আৰু এয়া হৈ গ'ল মঞ্জিত। ঐ মঞ্জিত তুমন, মজা লাগিছে? মজা লাগিছে নাই? সবে মঞ্জিত এটি গা ধুই আছে, সেয়া মঞ্জিত এইটো। এণ্ড মোৰ এইফালে আছে ঘৰ এটা ধুনীয়া ঘৰ, আপোনালোকে চাব পাইছে। ধুনীয়াকৈ ইয়াত জিৰণি ল'বলৈ ঘৰ আছে, চিকিউৰিটি ঘৰ হয়। আৰু সেইটো চাইডে আপোনালোকে চাব পাইছে মোৰ পাছফালে এইটো। এতিয়া উঠিবলৈ মন গৈছে, বাট সেইটো পাৰ যাবলৈ মন যোৱা নাই। এণ্ড ইয়াৰ পৰা যাম এতিয়া ৰোহিতৰ ঘৰত আৰু বিটুহঁতে ৰোহিতহঁতে খেলি আছে। ৰেডি হৈ গ'ল কাপোৰ পিন্ধি, এতিয়া গৈছোঁ ৰোহিতৰ ঘৰত। আৰু লেংটা নাই কৰা বে, একো নাই কৰা। শুধু ওলাই আছে, মোৰ কি ইজ্জত নাই নেকি? হা, बुरा लगता है भाई, आप लोग भी जानते हो यार। You serious? চ' এতিয়া লগ পাইছোঁ, গৈ আছোঁ এয়া চাইকেলত ৰোহিতৰ ঘৰ। চ' বন্ধুসকল আহিলোঁ ৰোহিত ঘৰ, আৰু ৰোহিত ঘৰ অহাৰ পিছত কঁঠাল উলিয়াই দিলে। अच्छा তো কঁঠাল খাবলৈ আহিলোঁ, কঁঠালটো খালোঁ। আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কঁঠালটো। খোৱাৰ পিছত এতিয়া মুখ চুখ ধুই ল'লোঁ। এতিয়া মনত পৰিছে যে আপোনালোকক দেখুৱাম বুলি। चीटिंग करता है तू, चीटिंग 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 करता है तू। চ' কঁঠাল গছটো আছে, খোৱাটো খাই দিলোঁ এতিয়া কঁঠালটো। देखा आपने लापरवाही का नतीजा है। আৰু পাছফালে হ'লে ক'ত গ'ল, সেইফালে হ'লে বহি আছে ভাইটিহঁত। আৰু কঁঠাল আপোনালোকক দেখুৱাইছোঁ, সেই চব চাবলৈ পাইছে। কঁঠালটো খাই দিলোঁ। ধুনীয়া কঁঠাল, বহুত মিঠা আছিলে, খাই ভাল লাগিলে কঁঠালটো। अरे कहना क्या चाहते हो? এণ্ড আপোনালোকক দেখুৱাবলৈ পাহৰি থাকিলোঁ, খাই দিলোঁ। খোৱাৰ পিছত মনত পৰিছে যে ভিডিঅ'টো আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, তো দেখুওৱা নহ'লে। এণ্ড কঁঠালটো আৰু লাগি আছে। চ' ইমানে আৰু, কঁঠাল খাবলৈ আহিছিলোঁ, কঁঠাল। কঁঠালটো খাই দিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ পাহৰি গ'লোঁ, মুখ চুখ ধুলোঁ, এতিয়া মনত পৰিছে। চ' ইমানে। যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। চেনেলত নতুন হ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ত ইমানে।